early in the morning ভন্তি তুমি টার্নিংত I am a bad boy তোমাক দেখিলে লাগে ভয় তো নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লৈ তো বন্ধুসকল লৈ আহিছো এটা অসমীয়া গানৰ নতুন আপডেট তো ভিডিঅ'টো শেষলৈকে চাই থাকিব বলক ভিডিঅ'টো আৰম্ভ কৰোঁ হয় বন্ধুসকল ভিডিঅ'টোৰ টাইটেল আৰু থাম্বনেইল দেখি নিশ্চয় বুজিব পাৰিছে যে অসমৰ অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী বাবু বৰুৱাৰ অন্য এটি গীত আহি আছে যিটোৰ নাম হৈছে বেড বয় হয় বন্ধুসকল বাবু বৰুৱাৰ বিকম পাছ আৰু চেনিমাই 2.0 ৰাইজৰ বিপুল সঁহাৰি পাই এইবাৰ অন্য এটি গীত বেড বয় আপোনালোকৰ মাজলৈ অতি কম দিনৰ ভিতৰতে আহি আছে তো বন্ধুসকল আমাক জানিবলৈ দিয়া মতে এই গীতটি অডিঅ' আৰু ভিডিঅ' দুয়োটা একেলগে মুক্তি দিব আৰু এই গীতটিৰ অভিনয়ত আছে অসমৰ সকলোৱে পৰিচিত দুই টিকটকাৰ শিৱাৰণ গগৈ যাক জবলা নামে পৰিচিত আৰু বেতাল আৰু বন্ধুসকল আপোনালোকে এই গীতটোৰ বাবে কিমান অপেক্ষা কৰি আছে তাক জনাবলৈ তলৰ কমেণ্ট বক্সত এটা কমেণ্ট কৰি দিব আৰু এই ভিডিঅ'টো এটা লাইক কৰিবলৈ একেবাৰে নাপাহৰিব তো বন্ধুসকল এই গীতটোৰ এটা সৰু অংশ টিকটক কৰিবৰ কাৰণে আগবঢ়াই দিছে সেই অংশটো চাওকচোন মৰ্নিংত ভন্তি তুমি টাৰ্নিংত I am a bad boy তোমাক দেখিলে লাগে ভয় তো বন্ধুসকল এই গীতটোৰ বিষয়ে বাবু বৰুৱাই ৰাইজক উদ্দেশ্যি কি ক'লেনো তাক চাওঁ আহকচোন তো তাৰ আগতে কৈ যাওঁ যে অসমীয়া এনেধৰণৰ বা বাতৰিসমূহৰ বাবে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব তো আহকচোন এতিয়া বাবু বৰুৱাই কি ক'লে চাই লওঁ মই টিকটকৰ কাৰণে এটা ৰিলিজ কৰিছোঁ এটা অডিঅ' এটা মই নিজেই এনে ভিডিঅ' কৰিছোঁ শ্বুটিঙৰ পৰা সেইটো আপোনালোকে চাব আৰু টিকটক কৰিব পাৰে সেইটো কৰিব বেড বয় এইটো আমাৰ গুঞ্জন আছে আৰু কি ছোৱালীজনীৰ নাম কি আছিল পাহৰিলোঁ মলিস্মিকা নে কি এনেকুৱা নাম আছিল বিমল আছে বেতাল আছে আৰু জবৰা কি জবৰা নে কি জবৰা আছে শিৱানী কি আছে আপোনালোকে সকলোৱে চাব গানটো মানে কোনো হেৰি নহয় বহুত বেছি কিবা মানে মেছেজ এটা পাব বুলি নাভাবিব এইটো গানটো এটা মানে এটা কমেডি টাইপ গান এটা এইটো পলাশ সূৰ্য গগৈ লিখিছে আৰু কৈছে মিউজিক কৰিছে তেওঁ নিজে আৰু মই 20-22 তাৰিখে ৰিলিজ কৰিম বুলি ভাবিছিলোঁ গানটো 20-22 তাৰিখে নহ'ব চাগে সেইকাৰণে মই এটা টিকটক ভিডিঅ' এটা ৰিলিজ কৰিছোঁ পাম আৰু মই এইটো এটা দৰকাৰী কথা কৈ দিওঁ টিকটক ভিডিঅ'ৰ যিখিনি মানে অলপ বেছি ফেমাছ হেৰি আছে আৰ্টিষ্ট আছে সেইখিনিক মই আচলতে চান্স শব্দটো নকওঁ বেয়া কথা তেওঁলোক মই মানে মোৰ ভিডিঅ'টোত এক্টিং কৰিবৰ কাৰণে মই নিজে মাতোঁ তেওঁ আৰু আপোনালোকৰো যদি এই টিকটক ভিডিঅ'বিলাকত ক'ৰবাত মানে ভাল আমাৰ পচন্দৰ হয় তেতিয়াহ'লে মই নিশ্চয় মানে মোৰ গানক মানে আপোনালোকক মাতিম তো টিকটক কৰিব পাৰে একো নাই অকল মোৰ গানতো বুলি নহয় আৰু বেলেগ গানতে হওক কৰিলেও কিন্তু মোৰ গানকেইটাত যিহেতু বেড বয় ৰিলিজ হ'ব আপোনালোকে মোৰ গানটোত টিকটক কৰিব মই চাম যিহেতু তাৰপৰা যদি ভাল লাগে আমি নিশ্চয় নেক্সট গানত মই ল'ম তাৰমানে এইটো মানে আমি কৰি আছোঁ যিহেতু বেতাল এটা টিকটকৰে আৰ্টিষ্ট হয় আৰু আমাৰ জবলা আমাৰ টিকটকৰে আৰ্টিষ্ট মই সিহঁতক লৈছোঁ এই অলৰেডি দুটা নে তিনিটা গানত ল'লোঁ আৰু এটা গানত ল'ম মই নতুনকৈ আৰু এটা গান কৰি আছোঁ ভেকুলী বুলি নামটো চেঞ্জ হ'ব পাৰে কিন্তু সেই গানটোতো ল'ম চাগে সিহঁতক তো সেইকাৰণে মই আপোনালোকক কৈছোঁ কি যদি পাৰে টিকটক ভিডিঅ'টো চাব কৰিবচোন কিবা ভাল লাগিলে নিশ্চয় মই মোৰ নেক্সট ভিডিঅ'ত ল'ম তো বন্ধুসকল ভিডিঅ'টোৰ বাবে আপোনালোকে কিমান অপেক্ষাত আছে তাক জনাবলৈ এটা কমেণ্ট কৰি দিব আৰু মই লগ পাম অন্য এটা ভিডিঅ'ত অন্য এটা টপিকৰ সৈতে তেতিয়ালৈকে বাই বাই টিল দেন টাটা